বেঙলী চেনেলৰ দ্বাৰা সম্প্ৰচাৰিত হৈ যোৱা পাৰিজাত ধাৰাবাহিকত পাৰিজাতৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী জেনেট ৰে এই মুহূৰ্তত আহি পৰিছে এটি ভাল খবৰ। অভিনেত্ৰীগৰাকী ভাল খবৰটো পালে নিশ্চয় আপোনালোকৰো বহুত বেছি ভাল লাগিব। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহকচোন আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী জেনেট ৰেৰ আছে এটি ভাল খবৰ। অভিনেত্ৰীগৰাকী ভাল খবৰটো তেখেতৰ সামাজিক মাধ্যম যোগেদি পাবলৈ সক্ষম হৈছোঁ। আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰিব, শেষলৈকে চাই থাকক। পোনপ্ৰথমে এটি কমেণ্ট কৰি জনাব, জনপ্ৰিয় অভিনেত্ৰী জেনেট ৰেক আপোনালোকে কেনেকুৱা পায়, তেওঁ অভিনয় চাই কেনে পায়, নিশ্চয় এটি কমেণ্ট কৰি জনাব। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী জেনেট ৰেৰ ভাল খবৰটো হৈছে যে তেখেতৰ দ্বাৰা অভিনীত এখন ছবি আহি আছে। ছবিখনৰ নাম হৈছে পিশাচ। আপোনালোকে বাৰু তেখেতৰ অভিনয় চাবলৈ আগ্ৰহীনে এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।